সেউজালী তৰফৰ পৰা মই ববিতা দাস আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি খুব ধুনীয়া ধুনীয়া আপোনালোকক কটন কেঁচা পাটৰ জোৰা লৈ আহিছো। মই এটা এটাকে আপোনালোকক পিচবোৰ খুলি দেখাই দি আছো। প্ৰথম এইটো হৈছে আপোনালোকৰ লেভেণ্ডাৰ কালাৰত আছে। এইটো দেখিছেনে খুব ধুনীয়া হয় পিচটো। এইটো লেভেণ্ডাৰ কালাৰত আছে আৰু আপোনালোকৰ চেইন সিস্টেমত আছে ডিজাইনটো দেখিছেনে? চেইন সিস্টেমত আছে ডিজাইনটো। খুব ধুনীয়া ইউনিক ডিজাইন এটা হয়। এয়া চেইন সিস্টেমত আছে। আৰু এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। আঁচলৰ ডিজাইনটো খুবেই ধুনীয়া হয়। আপোনালোকৰ লেভেণ্ডাৰত পাৰ্পুলৰ কাম কৰা আছে আৰু ইয়াৰে আপোনালোকৰ সাইড পাৰ্টটো হৈছে এইটো। এইটো হৈছে আপোনালোকৰ সাইড পাৰ্টটো। আৰু ইয়াৰে মেখেলাখন হৈছে এইখন। খুব হেভি ডিজাইন এটা হয়। মেখেলাও বহুত ওপৰলৈকে কাম থাকিব। মেখেলাটো বহুত ওপৰলৈকে আপোনালোকৰ কাম থাকিব দেখিছেনে? খুব এটা হেভি ডিজাইন হয়। আৰু ইয়াৰে ব্লাউজ পিচটো খুব হেভিকৈ আছে। মই দেখাই দিওঁ। এইটো হৈছে ব্লাউজ পিচটো। এইটো হৈছে ব্লাউজ পিচটো আপোনাৰ। ব্লাউজ পিচটো খুব হেভিকৈ আছে। প্ৰায় আপোনালোকৰ হাতখনত এনেকৈ আহিয়ে যাব স্লিভছটো। খুব হেভিকৈ আছে ব্লাউজ পিচটো। আপোনালোকৰ এইটো পিচ খুব এটা ইউনিক ডিজাইন হয়। আপোনালোকে মানে বিয়া সভাত পিন্ধিবলৈ কাৰণে খুবেই বেছি ভাল হ'ব। আৰু কাপোৰটো একদম প্ৰিমিয়াম কোৱালিটিৰ হয়। এইটো দেখিছেনে? এইটো ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব। আৰু ইয়াৰ প্ৰাইচ হৈছে 2900। 2900 টকাত ল'ব পাৰিব। খুব ধুনীয়া হয় কিন্তু দেই, মই কৈ দিলো বহুত ইউনিক ডিজাইন হয় আপোনালোকৰ এটা। নেক্সট হৈছে এইটো আপোনালোকৰ মেৰুন ৰেড কালাৰ এটাত আছে। এইটো খুব ধুনীয়া হয়, ইউনিক ডিজাইন হয়। আপোনালোকৰ সিলভাৰ গুণাৰ কাম আছে ইয়াতে। এইটো খুব ধুনীয়া হয়। এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো। আৰু ফুলবোৰ কি ধুনীয়াকৈ আছে চাচোন, সৰু সৰু বুটা হয়। বহুত ধুনীয়াকৈ আছে ফুলৰ ডিজাইনটো আপোনালোকৰ। এয়া আৰু এইটো হৈছে আপোনালোকৰ সাইড পটিটো। যেতিয়া ৰেডি কৰিব নহয় কাপোৰ কেইযোৰ খুব বেছি ধুনীয়াকৈ ফুটি উঠিব। আৰু মানে খুব এটা আপোনালোকৰ পাৰ্টি ৱেৰ কাপোৰ হয়। এয়া এইখন হৈছে আপোনালোকৰ মেখেলাখন। আৰু ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো। ইয়াৰ ব্লাউজ পিচটো আপোনালোকৰ হেভিকৈ আছে। এইটো হৈছে আপোনালোকৰ ব্লাউজ পিচটো। খুব হেভিকৈ আছে। ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব। এইটো প্ৰাইচ সেমে থাকিব। 2900 টকাত ল'ব পাৰিব। নেক্সট হৈছে এইটো আপোনালোকৰ লাইট পাৰ্পল কালাৰ এটাত আছে। এইটো খুব ধুনীয়া হয় এইটো পিচো। আৰু মানে কাপোৰ কেইযোৰ আপোনালোকৰ পিন্ধিবলৈ খুবেই আৰামদায়ক হ'ব। খুব কমফৰ্টেবল। আপোনালোকৰ ঠাণ্ডাৰ দিন গৰম দিন যেতিয়া হলেও পিন্ধিব পাৰিব। এইটো আপোনালোকৰ আৰু ফুলৰ ডিজাইনটো চাওকচোন, একদম খুব ধুনীয়াকৈ আছে। এয়া ফুলৰ ডিজাইন দেখিছেনে? ফুলৰ ডিজাইনটো খুব বেছি ধুনীয়াকৈ আছে। আৰু এইটো হৈছে আপোনালোকৰ সাইড পটি। আৰু ইয়াৰ মেখেলাখন হৈছে এইখন। ইয়াৰ মেখেলাখন হৈছে এইখন। এইখন হৈছে ইয়াৰ মেখেলাখন। ভাল লাগিলে স্ক্ৰীনশ্বটটো ল'ব, আমাৰ স্ক্ৰীনত দিয়া নম্বৰত কণ্টেক্ট কৰিব। আৰু ইয়াৰ আপোনালোকৰ ব্লাউজত এটা চিম্পলকৈ পটি থাকিব। আৰু প্ৰাইচ সেমে থাকিব। 2900 টকাত আপোনালোকে এইযোৰা আমাৰ পৰা ল'ব পাৰিব। নেক্সট এইটো আছে আপোনালোকৰ অফ হোৱাইট কালাৰ এটাত আছে। খুব ধুনীয়া হয় এইটো পিছৰ। ষ্টেণ্ডাৰ্ড কালাৰ হয় দেই। এইটো খুব ধুনীয়া আৰু ষ্টেণ্ডাৰ্ড কালাৰ হয়। দেখিছেনে? একদম লাইট অফ হোৱাইট মানে য়েল্লো টাইপ এটা কালাৰ এটাত আছে। আপোনালোকে স্ক্ৰীনত যেনেকুৱা দেখিছে তেনেকুৱাই হয়। কালাৰটো খুব ধুনীয়া হয়। আৰু লাইট পিংক শেড এটাত আপোনালোকৰ কাম কৰা আছে। এইটো হৈছে আঁচলৰ ডিজাইন। এইটো হৈছে আপোনালোকৰ ফুলৰ ডিজাইনটো। কলকা ডিজাইন এটাত আছে দেখিছেনে? খুব ধুনীয়া হয়। আৰু ইয়াৰ সাইড পটিটো হৈছে এইটো। এইটো হৈছে আপোনালোকৰ ইয়াৰে সাইড পটিটো। আৰু ইয়াৰ মেখেলাখন হৈছে এইখন। মেখেলাখনো খুব ধুনীয়াকৈ আছে কাম কৰা। এইখন হৈছে ইয়াৰ মেখেলাখন। আৰু ইয়াৰ সাইড পটিটো হৈছে এইটো। এইটো হৈছে আপোনালোকৰ ইয়াৰ সাইড পটিটো। ব্লাউজৰ পটিটো সৰি দেই, ব্লাউজৰ পটিটো এইটো। এইটো হৈছে ইয়াৰে ব্লাউজৰ পটিটো। প্ৰাইচ সেম থাকিব। 2900 টকাত ল'ব পাৰিব। আৰু এটা মই কথা কৈ দিওঁ আপোনালোকক, কিছুমান কাপোৰত কি হয়, যেতিয়া শালত বোৱা হয় ন কাপোৰবোৰ, শালৰ কেতিয়াবা কিছুমান দাগ ইয়াত আপোনালোকৰ লাগিব পাৰে। এইটো কোনো ডিফেক্ট পিচ নহয়। এইটো মই দেখাই দিছো। এইটো সাধাৰণভাৱে এনেকুৱাকে দাগ থাকিব পাৰে কাপোৰত, কিন্তু এইটো একো ডিফেক্ট পিচ নহয় আপোনালোকৰ। এইটো শালৰ দাগ হয়, একো নাই। এইটো ডিফেক্ট পিচ নহয়। আৰু আমি ডিফেক্ট পিচ হলেও আমি সেইটো কৈয়ে দিওঁ। এইটো 2900 টকাত ল'ব পাৰিব আমাৰ পৰা। নেক্সট হৈছে এইটো এটা।
এইটো খুব ধুনীয়া এটা ইউনিক কালাৰ হয় কালাৰটো আপোনালোকৰ পিংকিশ মানে ঠিক তেনেকুৱা নহয় কালাৰটো কি বুলি কয় আপোনালোকে ক'বচোন কালাৰটো কিন্তু খুব ধুনীয়া এটা ইউনিক কালাৰ হয় আৰু খুব ধুনীয়া হয় আৰু এয়া হৈছে আপোনালোকৰ ফুলৰ ডিজাইনটো এইটো এয়া ফুলত আৰু আঁচলৰ ডিজাইনটো সেমে থাকিব এইটো হৈছে আপোনালোকৰ সাইড পটিটো খুব ধুনীয়া সাইড পটিটো যেতিয়া ৰেডি কৰিব খুব ধুনীয়া লাগিব আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে আপোনালোকৰ মেখেলাখন আৰু ইয়াৰে ব্লাউজ পিসটো হৈছে এইটো হাতত এটা সিম্পল কৈ পটি থাকিব এইটো হৈছে ব্লাউজৰ পটিটো খুব ধুনীয়া লাগিব প্ৰাইস আপোনালোকৰ সেমে থাকিব 2900 টকাত আমাৰ পৰা এইযোৰ কাপোৰ ল'ব পাৰিব নেক্সট হৈছে এইযোৰ এইটো আপোনালোকৰ মেৰুন কালাৰ এটা আছে এইটো মেৰুন ৰেড কালাৰ এটা আছে খুব ধুনীয়া এইটো সৰু সৰু বিন্দি বুটাৰ কাম আছে আপোনালোকৰ কাপোৰযোৰত সৰু সৰুকৈ য়েলো আৰু হোৱাইটেৰে বিন্দি বুটাত কাম কৰা আছে এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো আৰু এইটো হৈছে আপোনালোকৰ সাইডৰ পটি খুব ধুনীয়া লাগিব যেতিয়া পিন্ধিব আপোনালোকে গোটেই কাপোৰ কেইযোৰে খুবেই ধুনীয়া হয় আপোনালোকৰ কাপোৰ কেইযোৰ খুব ধুনীয়া হয় এইটো হৈছে আপোনালোকৰ মেখেলা ডিজাইনটো আৰু ইয়াৰে সাইড ব্লাউজৰ পটিটো হৈছে এইটো ব্লাউজৰ পটিটো আপোনালোকৰ হেভিকৈ কাম কৰা আছে পটিটোও থাকিব আৰু এনেকৈ হাতত ফুল বৰ আহি যাব সৰু সৰুকৈ ব্লাউজৰ খুব ধুনীয়া হয় কাপোৰযোৰ আৰু এইযোৰ কাপোৰ আমাৰ পৰা 2900 টকাত ল'ব পাৰিব নেক্সট হৈছে এইযোৰ আপোনালোকৰ য়েলো কালাৰ এটা আছে এইটো খুব ধুনীয়া হয় দেই এই কালাৰটো খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰো খুব ধুনীয়া মোৰ বেছি মানে মোৰ এইযোৰ কাপোৰ খুব এটা ফেভাৰিট হয় মানে দেখি যেতিয়া মই কাপোৰযোৰ যেতিয়া দেখিছো মোৰ মানে বহুত ভাল লাগি গৈছে আৰু আপোনালোকৰ এইযোৰ কাপোৰ পিন্ধিলে এটা মুখৰ গ্লো আহি যায় বুজিছে নে এইটো আপোনালোকৰ সাইডৰ এইটো মানে আঁচলৰ ডিজাইনটো এইটো আৰু এইটো হৈছে আপোনালোকৰ ফুলৰ ডিজাইনটো আৰু ইয়াৰে সাইডৰ পটিটো এইটো হৈছে যেতিয়া ৰেডি কৰিব খুব হাইলাইট হ'ব কাপোৰযোৰ খুব বেছি হাইলাইট হ'ব আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন আৰু ইয়াৰে ব্লাউজৰ পিসটোত হৈছে এইটো হৈছে আপোনালোকৰ ব্লাউজৰ পিসটোত এটা পটি আহি যাব এইযোৰ কাপোৰ আমাৰ পৰা 2900 টকাত আপোনালোকে ল'ব পাৰিব নেক্সট এইযোৰ হৈছে আপোনালোকৰ ডাৰ্ক পাৰ্পল কালাৰত আছে খুব ধুনীয়া হয় এইটো পিসো আপোনালোকৰ এইটো হৈছে আপোনালোকৰ খুব হাইলাইট হয় কালাৰ এইবোৰ আপোনালোকৰ সিলভাৰ গুণা আৰু য়েলো সূতাৰে কাম কৰা আছে এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো এইটো হৈছে সাইডৰ পটি দেখিছে নে আপোনালোকৰ য়েলো সূতা আৰু সিলভাৰ গুণাৰ কাম কৰা আছে পটিটো খুব ধুনীয়া হয় আৰু এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে আপোনালোকৰ মেখেলাখন আৰু ইয়াৰে সাইড ব্লাউজৰ পটিটো হৈছে এইটো ব্লাউজৰ পটিটো সৰি দেই আপোনালোকৰ পটিটো ব্লাউজৰ মানে আপোনালোকৰ পটিটো ইয়াতে লাগি আছে আপোনালোকে ইয়াৰ পৰাই তাত ব্লাউজৰ পিসটোত লগাই ল'ব পাৰিব পটিটো ইয়াতে লাগি আছে এইটো ভাল লাগিলে স্ক্ৰিনশ্বটটো ল'ব 2900 টকাত এইযোৰ কাপোৰ আমাৰ পৰা ল'ব পাৰিব নেক্সট এইযোৰ হৈছে আপোনালোকৰ লাইট গ্ৰে কালাৰ এটাত আছে এইটো পিসো খুব ধুনীয়া হয় আৰু এইবিলাক ষ্টেণ্ডাৰ্ড কালাৰ হয় আপোনাৰ যিসকলে লাইট কালাৰ মানে ষ্টেণ্ডাৰ্ড কালাৰ ভাল পায় এইবোৰ আপোনালোকে ল'ব পাৰিব ফুলৰ ডিজাইনটো খুব ডাঙৰ কৈ আছে দেখিছে নে বুটাবোৰ ডাঙৰ কৈ আছে আপোনালোকৰ এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইনটো এইটো হৈছে আপোনালোকৰ সাইডৰ পটিত খুব ধুনীয়াকৈ মেৰুন কালাৰেৰে মিদা কৰা আছে মেৰুন কালাৰ এইটো পিসো খুব ধুনীয়া হয় ৰেডি কৰিলে যেতিয়া আপোনালোকৰ সাইডৰ পটিটো লগাব নহয় চাদৰখনত তেতিয়া বহুত বেছি হাইলাইট হ'ব কাপোৰযোৰ এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন আৰু এইটো হৈছে আপোনালোকৰ ব্লাউজত এইটো এটা সিম্পলকৈ পটি আহি যাব এইযোৰ কাপোৰ আমাৰ পৰা 2900 টকাত আপোনালোকে ল'ব পাৰিব নেক্সট হৈছে এইযোৰ খুব ধুনীয়া এটা পিস আপোনালোকৰ এইটো আপোনালোকৰ মসুৰ কালাৰ এটা আছে মানে পিংকিশ টাইপ এনেকুৱা আৰু মসুৰ কালাৰ এনেকুৱা টাইপৰ আৰু
কালাৰটো খুব ধুনীয়া হয় আৰু আপোনালোকৰ ইয়াতে ফুলৰ ডিজাইনটো এইটো হৈছে আপোনালোকৰ আঁচলৰ ডিজাইন এইটো ফুলৰ ডিজাইনটো দেখিছেনে খুব এটা ধুনীয়া আৰু এইটো হৈছে আপোনালোকৰ সাইডৰ পটিটো এইযোৰো আপোনালোকৰ খুব ধুনীয়া হয় দেই এইটো কালাৰো খুব ধুনীয়া হয় খুব ষ্টেণ্ডাৰ্ড কালাৰ হয় কাপোৰযোৰ খুব বেছি ভাল পাব আপোনালোকে এইখন হৈছে আপোনালোকৰ মেখেলাখন এইখন হৈছে মেখেলাখন আৰু ইয়াৰে ব্লাউজৰ এটা আপোনালোকৰ ধুনীয়াকৈ পটি আহি যাব এইটো হৈছে ব্লাউজৰ পটিটো ভাল লাগিলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰত আপোনালোকে কন্টেক্ট কৰিব এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা 2900 টকাত ল'ব পাৰিব আৰু আমাৰ মানে ফোন নাম্বাৰটো হৈছে WhatsApp যিটো WhatsApp নাম্বাৰ হেতু হৈছে 8721818816 এইটো নাম্বাৰত আপোনালোকে যিযোৰ কাপোৰ পছন্দ হয় আমাক WhatsApp কৰিব আৰু আমি ডিটেইলছটো তাত পঠাই দিম আপোনালোকে কোনো কমেন্টত দিয়া নম্বৰত আপোনালোকে মানে কমেন্টত দিয়া নম্বৰত আপোনালোকে কন্টেক্ট নকৰিব যিটো আমাৰ ডেসক্ৰিপচনত থাকিব বা যিটো স্ক্ৰিনত থাকিব সেইটো নম্বৰতে আমাক কন্টেক্ট কৰিব ঠিক আছে আজিলৈ আহিছো থ্যাংক ইউ